বন্ধুসকল, আজি আমি আহি উপস্থিত হৈছোঁ বোপাদা ঘৰত। এয়া বোপাদাই পুৰা পেপা কাম কৰি আছে। চাওক, দেখিছে বিহু পালেহিতো, চুপহি বনাই আছে বোপাদা। সকলোৱে চিনি পাবই, আমাৰ মঙেল গাঁৱৰ বোপাদা। बहुत पैसा बहुत पैसा दिखाई दे सस्ता होगा ना এইটো ফুলিছো ন, এইটো ফুলি, এইটো ফুলি, এইটো হ'ল লকেট, এইটো হ'ল লকেট। বাঁহেৰে গহনা বনাইছে, অসমীয়া গহনা। চেনেহৰ বিহুটি সকলো অসমীয়াৰে আৱেগ। তাৰ মাজতে অন্যতম আমাৰ নিতুল হাজৰিকা বোপাদা, আমাৰ মঙিয়াল গাঁৱৰ। তেখেতৰ ঘৰত উপস্থিত হৈ তেখেতৰ সৃষ্টিৰাজি দেখি সঁচাকৈয়ে মোহিত হৈছোঁ। আৰু সৰুৰ পৰাই আমি দেখি আহিছোঁ তেখেত আগুৱাই যাওক আৰু আগন্তুক দিনত আৰু ভাল ভাল সৃষ্টি সকলোৰে মাজলৈ আগবঢ়াই দিয়ক, তাৰে কামনা কৰিছোঁ। আৰু সকলোলৈকে ৰঙালী বিহুৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। ধন্যবাদ।